নমস্কাৰ ভালনে সকলোৰে মই মীনাক্ষী ৰাজবংশী আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ সৰিয়হৰ সৈতে ঠকুৱা মাছ। তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি মই লৈ লৈছোঁ। এয়া সৰিয়হ, এয়া আলু, জলকীয়া, পিঁয়াজ, আদা, নহৰু আৰু সেয়া দুজন মানুহৰ কাৰণে মাছ। এতিয়া মই কেৰাহীত তেল দি ল'ম। মাছ ভাজি হৈ গ'ল। এতিয়া মই কেৰাহীতে মাছ ভজা তেলখিনিতে পিঁয়াজ আলুখিনি আপোনালোকে চাউল পিছতো দিব পাৰে। মই একেলগে দি দিছোঁ পিঁয়াজখিনি, আলুখিনি আৰু পিচি থোৱা নহৰু আদাখিনি দি দিম। নহৰু আদা জলকীয়াখিনি গেছটো কম জুইত ৰাখিব। এতিয়া আপোনাৰ ৰংগুড়া আৰু হালধি আৰু নিমখ দি দিম। ভালকৈ ভাজি হোৱাৰ পিছত তাত মই সৰিয়হখিনি অকণ পানী সৈতে ঢালি দিম। ভালকৈ ভাজি হৈ গৈছে। এতিয়া ইয়াত সৰিয়হখিনি অকণ পানীত মিহলি কৰি তাতে দি দিছোঁ। অকণমান পানী দিম। দুজনৰ কাৰণে এইখিনিয়ে হৈ যাব। মাছৰ জোলকণ ভালকৈ উতলিছে। এতিয়া মই মাছখন দি দিম। অলপ থুপথুপীয়া হ'লে নমাই থ'ম। অলপ থুপথুপীয়া হোৱাত নমাই থ'লোঁ। দুজন লোকৰ বাবে সৰিয়হৰ সৈতে শুকান মাছৰ জোল তৈয়াৰ হৈ গ'ল। নিমখ আৰু ৰংগুড়া আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব পাৰে। ইয়াত কোনো ধৰণৰ মছলা দিয়া হোৱা নাই। আদা, নহৰু, জলকীয়া, পিঁয়াজৰ বাহিৰে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।